নমস্কাৰ মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চতুৰ্থ ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত এটি গুৰুত্বপূৰ্ণ অধ্যায় সময় নামৰ প্ৰবন্ধটি। এই সময় নামৰ প্ৰবন্ধটিত আমাক লিখকে কি ক'ব বিচাৰিছে সেই বিষয়ে আজি আমি আলোচনা কৰিম। কিন্তু এটা কথা লক্ষ্য কৰিবা যে সময় নামৰ প্ৰবন্ধটো যিহেতু কিছু দীঘলীয়া সেইকাৰণে মই দুটা খণ্ডত ভাগ কৰি ল'ব বিচাৰিছোঁ। গতিকে আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে সময়। মনত ৰাখিবা এই সময় নামৰ প্ৰবন্ধটো তোমালোকৰ কাৰণে যুগুতাই দিছে অসমৰ বিশিষ্ট প্ৰবন্ধকাৰ সাহিত্যিক কবি তথা ৰাজনীতিবিদ নীলমণি ফুকনদেৱে। আৰু এইখিনিতে এটা কথা লক্ষ্য কৰিবা যে অসমৰ সাহিত্য জগতত নীলমণি ফুকন নামৰ দুগৰাকী সাহিত্যিক আছে। এগৰাকী হৈছে জ্যেষ্ঠ আৰু আনগৰাকী হৈছে কনিষ্ঠ। কিন্তু তোমালোকৰ যিটো পাঠ যুগুতাই দিছে সেই পাঠটো যুগুতাই দিয়া সাহিত্যিকগৰাকী হৈছে জ্যেষ্ঠ নীলমণি ফুকন, যাক অসমৰ সাহিত্য জগতত ককা বুলি কোৱা হয়। এতিয়া ফুকনদেৱে আমাৰ এই সময় নামৰ পাঠটিত কি ক'ব বিচাৰিছে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এই প্ৰথম খণ্ডটিত মই প্ৰথম 6টা দফাৰ ওপৰতহে আলোচনা কৰিবলৈ ওলাইছোঁ। এই সময় নামৰ প্ৰবন্ধটোৰ মূল বিষয়বস্তু হৈছে সময়ানুবৰ্তিতা। সময়ানুবৰ্তিতা হৈছে আমি সময় কেনেদৰে ব্যৱহাৰ কৰোঁ। তাৰোপৰি সময়ৰ কিছুমান ভাগৰ বিষয়ে এই প্ৰবন্ধটিত আলোচনা কৰা হৈছে। এতিয়া সময় বুলি কোৱাৰ লগে লগে সকলোতে ধাৰণা আহিব পাৰে যে আমি হাতত পিন্ধা ঘড়ীটো অথবা বেৰত ওলোমাই ৰখা ঘড়ীটোৱে হ'ব পাৰে নেকি। এয়া চোৱা এইটো ঘড়ী। কিছুমানৰ আকৌ ধাৰণা হ'ব পাৰে যে বেৰত ওলোমাই ৰখা এনেধৰণৰ কেলেণ্ডাৰখনেই সময় হ'ব পাৰে নেকি। কিন্তু আচলতে আমি যদি চাবলৈ যাওঁ যে এই ঘড়ীটোৱে হওক বা কেলেণ্ডাৰখনেই হওক এইবিলাক হৈছে সময় নিৰূপণৰ একো একোবিধ আহিলাহে। প্ৰকৃতাৰ্থত সময় বুলি ক'লে আমি এইটোৱে বুজি পাম যে আমাৰ কাৰ্যক্ষেত্ৰ অগ্ৰগতিৰ সম্পৰ্কে জানিব পৰা অদৃশ্য মাধ্যমবিধেই হৈছে সময়। এতিয়া সময়ক আমি কিছুমান ভাগত ভাগ কৰিব পাৰোঁ। এই বিষয়ে আমাক প্ৰথম দফাত লিখকে ধুনীয়াকৈ বুজাই দিছে। এতিয়া প্ৰথম দফাত আমি কেইটামান শব্দ পাম আৰু সেই শব্দকেইটাৰ বিষয়ে প্ৰথমতে মই তোমালোকক দেখুৱাব বিচাৰিছোঁ সেই শব্দকেইটাৰ অৰ্থনো কি কি হ'ব পাৰে। এয়া চোৱা প্ৰথম শব্দটো আমি সময় পাম। এই সময় মানে কামৰ অগ্ৰগতি জানিব পৰা অদৃশ্য মাধ্যম। শতাব্দী, শতাব্দী বুলি কোৱাৰ লগে লগে 100 বছৰক 1 শতাব্দী বা 1 শতিকা বুলি কোৱা হয়। ঋতু, ঋতু বুলি কোৱাৰ লগে লগে এবছৰৰ 6 ভাগৰ এভাগ। তাৰমানে এটা বছৰত যদি আমি 6টা ভাগ কৰিলো এই 6টা ভাগৰ এটা ভাগক কি বুলি কোৱা হ'ব, এটা ঋতু বুলি কোৱা হ'ব। বছৰ, বছৰ বুলি কোৱাৰ লগে লগে 12 মাহ কালক একেলগে এটা বছৰ বুলি কোৱা হয়। মাহ, মাহ বুলি কোৱাৰ লগে লগে বছৰেকৰ 12 ভাগৰ এভাগ কালক মাহ বুলি কোৱা হয়। দিন ৰাতি, দিন ৰাতি বুলি কোৱাৰ লগে লগে 24 ঘণ্টা সময়ক দিন ৰাতি বুলি কোৱা হয়। কিন্তু এই 24 ঘণ্টাটো একাধিক্ৰমে হ'ব লাগিব। অৰ্থাৎ আজি ৰাতিপুৱা সূৰ্য ওলোৱাৰ পৰা অহা কাইলৈ ৰাতিপুৱা বেলি ওলোৱা সময়লৈকে একেলগে কি বুলি কোৱা হ'ব, দিন ৰাতি বুলি কোৱা হ'ব। প্ৰহৰ, প্ৰহৰ বুলি কোৱাৰ লগে লগে দিন বা ৰাতিৰ 4 ভাগৰ এভাগ। তাৰমানে দিনত 4টা ভাগ থাকিব আৰু ৰাতি 4টা ভাগ থাকিব। এনেদৰে যদি চাওঁ এটা দিনত মুঠতে 8টা প্ৰহৰ থাকে আৰু এই 8ৰে যদি 24ক হৰণ কৰি দিওঁ তেতিয়াহ'লে প্ৰতি প্ৰহৰত প্ৰায় 3 ঘণ্টাকৈ সময় থাকে। দণ্ড, দণ্ড বুলি কোৱাৰ লগে লগে 60 পল সময়ক বুজায়, প্ৰায় 24 মিনিট। পল বুলি কোৱাৰ লগে লগে 1 দণ্ডৰ 60 ভাগৰ এভাগ, অৰ্থাৎ 24 মিনিটক আমি যদি 60 ভাগ কৰি দিওঁ তেতিয়াহ'লে সেই সময়খিনিক আমি এটা পল বুলি ক'ম আৰু ইয়াত প্ৰায় 24 ছেকেণ্ড সময় থাকে। অনুপল বুলি কোৱাৰ লগে লগে পলৰ ক্ষুদ্ৰ অংশক আমি অনুপল বুলি কওঁ। ইয়াক নিমিক বুলিও ক'ব পাৰোঁ। এই নিমিক বুলি কাক কোৱা হয়, যে আমি চকুৰে এনেকৈ ঢিপ ঢাপ মাৰোঁ। এই ঢিপ ঢাপ মাৰিলে এবাৰ চকুটো জপাই দিলে যিমান সময় লাগিব সেইখিনিকে আমি কি বুলি ক'ম, নিমিক বুলি ক'ম। এতিয়া উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে ল'ৰাজনে নিমিকতে গ'ল, নিমিকতে আহিল, এনেধৰণৰ কথাবিলাক ক'ব পাৰোঁ। গতিকে প্ৰথম দফাটোত আমাক লিখকে এই সময়ৰ ভাগবিলাকৰ ওপৰত আলোচনা কৰিছে। তাৰোপৰি আমাৰ লিখকে এনেধৰণৰ কথা কৈছে যে নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰিব পাৰোঁ। এতিয়া নৈৰ সোঁতৰ লগত আমি সময়ক কেনেদৰে তুলনা কৰিব পাৰোঁ। এতিয়া নৈৰ সোঁত তোমালোকে দেখা পাইছা, আমি সকলোৱে দেখা পাইছোঁ। নৈৰ সোঁত সদায় পাহাৰ পৰ্বতৰ পৰা বৈ আহি ভৈয়ামৰ মাজেৰে সাগৰ মহাসাগৰত পৰে। এই সোঁত
কোনো ঠাইতে কোনো কালে বন্ধ হোৱা নাই বা কোনেও ইয়াক ধৰি ৰাখিব নোৱাৰে ঠিক তেনেদৰে সময়ৰ খুঁটকো আমি কেতিয়াও ধৰি বান্ধি ৰাখিব নোৱাৰো ই সদায় আগলৈ গৈ থাকে এনেদৰে যদি আমি চাওঁ নৈৰ খুঁট আৰু সময়ৰ খুঁটৰ মাজত পাৰ্থক্য এটাই যে নৈৰ খুঁটক চকুৰে দেখা পায় আৰু সময়ৰ খুঁটক চকুৰে দেখা পোৱা নাযায় এই মূল পাৰ্থক্যটো হৈছে এইটোৱে এতিয়া কথা হ'ল কি যে এই সময়ৰ খুঁটটোক আমি কেনেদৰে ধৰিব পাৰোঁ সময়ৰ খুঁট ধৰিব পৰা একমাত্ৰ মাধ্যম হৈছে কাৰ্যক্ষেত্ৰ অৰ্থাৎ কামৰ জৰিয়তে আমি সময় নিৰূপণ কৰিব পাৰোঁ তুমি কাম যিমানে কৰিবা সিমানে সময় অতিবাহিত কৰিবা অৰ্থাৎ সময়ৰ লগে লগে তুমি কাম কৰি যাব লাগিব সেই কাৰ্যক্ষেত্ৰতে আমি সময়বিলাক ধৰিব পাৰোঁ এতিয়া সময়ৰ এই ভাগবিলাকৰ ভিতৰত আমাক কাৰ্যক্ৰম অনুসৰি কিছুমান ভাগ কৰি দিছে যে ডাঙৰ ভাগবিলাক হৈছে যুগ কল্প শতাব্দী এতিয়া যুগ বুলি কোৱাৰ লগে কি বুজাইছে যুগ বুলি কোৱাৰ লগে লগে হিন্দু শাস্ত্ৰত 4 যুগৰ কথা কৈছে সত্য ত্ৰেতা দ্বাপৰ আৰু কলি এই 4টা যুগৰ কথা কৈছে ঠিক তেনেদৰে কল্প বুলি কোৱাৰ লগে লগে ব্ৰহ্মাৰ এদিন এৰাতিৰ কথা কৈছে এতিয়া ব্ৰহ্মাৰ এদিন এৰাতি মানে কি ব্ৰহ্মাৰ এদিন এৰাতি মানে হৈছে যে আমাৰ সাধাৰণ মনুষ্যই 1000 যুগত যিমান কাম কৰিব ব্ৰহ্মাই এদিন এৰাতিতে সিমান কাম কৰিব পাৰে তাকে এক কল্প বুলি কোৱা হয় শতাব্দী বুলি কোৱাৰ লগে লগে প্ৰায় 100 বছৰত এক শতাব্দী বুলি কোৱা হয় আৰু ইয়াক শতিকা বুলিও কোৱা হয় আৰু মজলীয়া ভাগবিলাক হৈছে আমি সকলোৱে জানো যে মজলীয়া ভাগ বুলি কোৱাৰ লগে লগে আমাৰ এটা কথা মনলৈ আহিব বছৰ মাহ ঋতু এইবিলাক হৈছে সময়ৰ মজলীয়া ভাগ এতিয়া বছৰ বুলি কাক ক'ব 12 মাহক একেলগে এটা বছৰ বুলি কোৱা হয় মাহ বুলি কাক ক'ব 12 মাহক আমি ইতিমধ্যে এটা বছৰ বুলি ক'লো এই বছৰটোক আকৌ যদি আমি 12ৰে হৰণ কৰি দিওঁ আমি কি পাম একোটা মাহ পাম ঠিক তেনেদৰে আকৌ ঋতু বুলি কোৱাৰ লগে লগে কি বুজাম যে এটা বছৰ আমি যদি 6টা ভাগ কৰি দিওঁ তেতিয়াহ'লে ঋতু হ'ব যেনে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এতিয়া বৰ্তমান কি কাল চলি আছে বাৰিষা কাল চলি আছে এই এনেধৰণৰ কথাবিলাক আহিব তাৰপিছত সময়ৰ ক্ষুদ্ৰ ভাগ বা সৰু ভাগবিলাক আকৌ কেনেকুৱা দিন ৰাতি প্ৰহৰ ইতিমধ্যে দিন ৰাতিৰ কথা আমি তাত আলোচনা কৰিছোঁ প্ৰহৰৰ কথা আমি ইতিমধ্যে তাত আলোচনা কৰিছোঁ প্ৰায় 3 ঘণ্টা সময়ক এটা প্ৰহৰ বুলি কোৱা হয় তাৰপিছত সৰু ভগ্নাংশ সময়ৰ কিছু সৰু ভগ্নাংশ আছে এই ভগ্নাংশবিলাক কেনেকুৱা হ'ব পাৰে যে দণ্ড পল অনুপল দণ্ড বুলি কোৱাৰ লগে লগে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে 24 মিনিট সময়ত এটা দণ্ড বুলি কোৱা হয় তাৰপিছত পল বুলি কোৱাৰ লগে লগে 24 ছেকেণ্ড সময়ত কি বুলি কোৱা হ'ব পল বুলি কোৱা হ'ব অনুপল বুলি কোৱাৰ লগে লগে নিমিকটোক আমি অনুপল বুলি কওঁ এনেদৰে আমি সময়ত ভাগ কৰিব পাৰোঁ আৰু প্ৰথম দফাটোত লিখকে এইখিনি কথাতে আমাক উনুকিয়াই দিছে এইবাৰ আমি আহিছোঁ দ্বিতীয় দফালৈ দ্বিতীয় দফাত লিখকে এইটো ক'ব বিচাৰিছে সময়ৰ ভাগবিলাক বিশেষ লক্ষণ আক্ৰান্ত বুলি কৈছে তে সময়ৰ ভাগবিলাক বিশেষ লক্ষণ আক্ৰান্ত মানে কি যে হিন্দু শাস্ত্ৰত ইতিমধ্যে 4 যুগৰ কথা কৈছে আলোচনা কৰিছোৱে সত্য ত্ৰেতা দ্বাপৰ আৰু কলি এই বিষয়ে আমি আলোচনা কৰিছোঁ ঠিক তেনেদৰে আন ধৰ্মৰো আমি কথা আলোচনা কৰিব পাৰোঁ আন ধৰ্মত আমাক কি কৈছে যে মিলেনিয়ামৰ কথা কৈছে এয়া চোৱা মিলেনিয়ামৰ কথা কি কৈছে যে যীশু খ্ৰীষ্টই 1000 বছৰ ৰাজত্ব কৰা সময়খিনিকে কি বুলি কোৱা হয় এক মিলেনিয়াম বুলি কোৱা হয় এতিয়া ইমাম মেহেদীৰ কথা কৈছে ইমাম মেহেদী আকৌ কোন ইছলাম ধৰ্মৰ গুৰু বা আল্লাহৰ দূত ইতিমধ্যে কোৰাণত কৈছে যে তেখেতক শান্তিৰ দূত বুলি কোৱা হৈছে 1400 শতাব্দীত পৃথিৱীলৈ আহিব এই আহিব বুলি কোৱাৰ লগে লগে শেষ ইমাম মেহেদীৰ আগমন বুলি কৈছে এনেকুৱা ঘটনাবিলাকে আমাক কি দিব পাৰে সময়ৰ কিছুমান সম্ভেদ দিব পাৰে তাৰপিছত আমি চাব পাৰোঁ যে সময় সদায় বৃত্তাকাৰ গতিত ঘূৰে বৃত্তাকাৰ গতিত ঘূৰাৰ কাৰণে এক সাইক্লিক বুলি কোৱা হৈছে কল্পান্তৰ বুলি ক'ব পাৰি কল্পান্তৰ মানে এটা কল্পৰ পৰা আন এটা কল্পলৈ যোৱা এক কল্পান্তৰ বুলি কোৱা হৈছে গতিকে লিখকে সময়ক বৃত্তাকাৰ গতিত ঘূৰা বুলি দ্বিতীয় দফাত আমাক ধুনীয়াকৈ উল্লেখ কৰিছে এইবাৰ আমি চাম তৃতীয় দফালৈ তৃতীয় দফাত আমাক কি কৈছে তৃতীয় দফাত আমাক কেইটামান কথা কৈছে যে একোটা ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয় তে একোটা ঘটনা বুলি কোৱাৰ লগে কি হ'ব এতিয়া ধৰ্মৰ কথা ক'ব পাৰোঁ যে ধৰ্মই আমাক কিছুমান কি কৰিব পাৰে সময়ৰ ভাগ দেখুৱাব পাৰে এতিয়া ধৰ্ম বুলি ক'লে কি হ'ব ধৰ্ম বুলি ক'লে যে মনৰ যি প্ৰবৃত্তিৰ দ্বাৰা বিশ্ব বিধাতাৰ প্ৰতি ভক্তি উপজে সেয়ে হৈছে ধৰ্ম ঠিক তেনেদৰে আমি কলাৰ কথা ক'ব পাৰোঁ কলা বুলি ক'লে কি হ'ব যে 64বিধ বিদ্যাক শাস্ত্ৰত বৰ্ণিত 64বিধ বিদ্যাক একেলগে কি বুলি কোৱা হয় কলা বুলি কয় যেনে নাচ গান নাটক ইত্যাদি এয়া চোৱা মই কেইটামান
ইয়াৰ শব্দ অৰ্থ দেখুৱাব বিচাৰিছোঁ তাৰপিছত সাহিত্য সাহিত্য বুলি কোৱাৰ লগে কি হ'ব এই লিখন শিল্পক সাহিত্য বুলি কোৱা হয় বুৰঞ্জী বুলি ক'লে ইতিহাসৰ এক প্ৰকাৰ লিখিত বিৱৰণ কিংবদন্তি বুলি ক'লে জনশ্ৰুতি বা লোকপ্ৰবাদ যুদ্ধ বিগ্ৰহ বুলি ক'লে ৰণ বা সংগ্ৰাম সংবাদ বুলি ক'লে ৰজা বিক্ৰমাদিত্যৰ দ্বাৰা প্ৰচলিত শক তেখেত উজ্জয়িনী ৰজা আছিল আৰু তেখেতে এটা চন আৰম্ভ কৰিছিল আৰু সেই চনটো হৈছে সংবাদ শকাব্দ বুলি ক'লে ৰজা শকাদিত্যৰ পৰা চলি অহা বছৰক শকাব্দ বুলি কয় এই ৰজা শকাদিত্যৰ আকৌ আন এটা নাম আছে শালিবাহন এই শালিবাহন আছিল আকৌ প্ৰাচীন ভাৰতৰ ৰজা এই শালিবাহন আন একো নহয় শকাদিত্যৰে আন এটা নাম খ্ৰীষ্টাব্দ বুলি ক'লে খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ পৰা গণনা কৰা বছৰকে খ্ৰীষ্টাব্দ বুলি কয় এতিয়া আমি বৰ্তমান সেই খ্ৰীষ্টাব্দটোকে সদায় মানি আহি আছো আৰু সেই খ্ৰীষ্টাব্দ যদি আমি চাওঁ তেতিয়াহ'লে এইটো বছৰ আমাৰ কিমান 2020 চন পৰিছে হিজৰি বুলি কোৱাৰ লগে খ্ৰীষ্ট ধৰ্মৰ 622 বছৰ পিছত হযৰত মুহাম্মদে মক্কাৰ পৰা মদিনালৈ যোৱা সময়ক কি বুলি কোৱা হয় হিজৰি বুলি কোৱা হয় শংকৰাব্দ বুলি কোৱাৰ লগে মহাপুৰুষ শংকৰদেৱৰ জন্মৰ পৰা গণনা কৰা বছৰ ঠিক তেনেদৰে চৈতন্যনাথ বুলি কোৱাৰ লগে বংগৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক চৈতন্যদেৱৰ জন্মৰ পৰা গণনা কৰা বছৰ এইবিলাক ঘটনাই আমাক একোটা সময়ৰ সম্ভেদ দিব পাৰে তাৰ পিছত চোৱা এইবাৰ আমি আহিছো চতুৰ্থ দফাত আমাক কি ক'ব বিচাৰিছে যে প্ৰকৃতি জগতৰ গতিবিধি চাইও আমি কি কৰিব পাৰো সময় নিৰূপণ কৰিব পাৰো তে সময় নিৰূপণ কেনেদৰে কৰিব পাৰো প্ৰকৃতিৰ গতিবিধি চাই পেলাই প্ৰকৃতিৰ গতিবিধিবিলাক কেনেকুৱা ঋতু পৰিৱৰ্তন এতিয়া ঋতু পৰিৱৰ্তন কেনেকুৱা হয় গ্ৰীষ্মৰ পিছত বৰ্ষা আহিব গৰমৰ পিছত বাৰিষা কাল আহিব আকৌ বাৰিষা কাল যোৱাৰ লগে লগে কি আহিব শৰৎকাল আহিব শৰৎকালৰ পিছত আকৌ কি আহিব হেমন্ত শীত বসন্ত এনে ধৰণৰ কালবিলাক আহি যাব গতিকে এই ঋতু পৰিৱৰ্তনবিলাক প্ৰকৃতি জগতৰ একোটা নিয়ম তেনেদৰে আমি যদি চাওঁ বেলি ফুল তোমালোকে নিশ্চয় দেখা পাইছা এই বেলি ফুলটো ৰাতিপুৱা সূৰ্য ওলোৱাৰ লগে লগে ই সূৰ্যৰ পিনে মুখ কৰে বেলিটোৱে যিফালে যায় ই সদায় সেইফালে যায় গতিকে এনেদৰে সি ঘূৰি থাকে গতিকে বেলি ফুলটোক আকৌ বেলি ঘূৰি বুলি সেইকাৰণে কোৱা হয় কঁঠালে মুচি পেলালে কঁঠালে কেতিয়া মুচি পেলায় যেতিয়া বসন্ত কাল আহিব চ'ত বহাগ আহিব তেতিয়া কঁঠালে মুচি পেলাবলৈ ধৰে গতিকে এনেকুৱা ধৰণৰ প্ৰকৃতিৰ গতিবিধিবিলাক চাই পেলাই আমি সময় নিৰূপণ কৰিব পাৰোঁ এইবাৰ আমি পঞ্চম দফালৈ যাব বিচাৰিছোঁ পঞ্চম দফাত লিখকে কৈছে যে জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি যেনে কেঁকুৰা গাঁতত সোমালে কেঁকুৰাবিলাকে কেতিয়া গাঁতত সোমায় বালিমাহী চৰাই ওলালে বালিমাহী চৰাইবিলাক পথাৰত কেতিয়া ওলায় শামুকে পথাৰত দেখা দিলে শামুকবিলাকে পথাৰত কেতিয়া দেখা দিয়ে যেতিয়া বাৰিষা কাল আহিব কুলি কেতেকীয়ে মাতিলে কুলি কেতেকীয়ে কেতিয়া মাতে যেতিয়া বসন্ত কাল আহে মাছে কণী পাৰিলে মাছে কেতিয়া কণী পাৰে যেতিয়া বাৰিষা কালৰ আগমন ঘটিব তেতিয়া মাছবিলাকে কণী পাৰিব ধৰে ভেকুলীয়ে তুৰতুৰালে ভেকুলীবিলাকে কেতিয়া তুৰতুৰায় যেতিয়া বাৰিষা কাল আহে তেতিয়া তুৰতুৰায় এনেকুৱা ধৰণৰ ঘটনাবিলাকে আমাক কি কৰিব পাৰে সময়ৰ কিছুমান সম্ভেদ দিব পাৰে তাৰোপৰি শিয়ালে ৰাতি হোৱা দিয়ে শিয়ালে কেতিয়া ৰাতি হোৱা দিয়ে যেতিয়া প্ৰত্যেক প্ৰহৰত মূৰে এই শিয়ালবিলাকে হোৱা দিব ধৰে নাইবা মাছ ৰাতি হোৱা দিয়ে ফেচুৱে জালি দিব ধৰে ফেচুৱে কেনেকৈ জালি দিয়ে ফেচু চৰাই যে আছে ফেচু চৰাই কেতিয়া জালি দিয়ে তাৰপিছত পাৰই ৰুণ দিয়ে পাৰই কেতিয়া ৰুণ দিয়ে যেতিয়া ৰাতিপুৱাৰ সময় হ'ব তেতিয়া পাৰবিলাকে ৰুণ দিব ধৰে কুকুৰাবিলাকে ডাক দিয়ে ৰাতিপুৱাৰ লগে লগে এই এনেকুৱা ধৰণৰ ঘটনাবিলাকে আমাক কি কৰিব পাৰে সময়ৰ কিছুমান সম্ভেদ দিব পাৰে এইবাৰ আমি আহিছোঁ ষষ্ঠ দফাটোলৈ ষষ্ঠ দফাটোত লিখকে কৈছে যে আদিম যুগৰ মানুহবিলাকে অৰ্থাৎ আগৰ দিনৰ মানুহবিলাকে প্ৰকৃতিৰ কিছুমান গতিবিধি বা প্ৰাকৃতিক কিছুমান গতিবিধি চাই পেলাই তেওঁলোকে সময় এটা অনুমান কৰি লৈছিল কেনেদৰে অনুমান কৰিছিল যে ৰাতিপুৱা ধৰা হ'ল এই যেতিয়া সূৰ্যটো ওলায় পূব পিনে সূৰ্যটো ওলোৱাৰ লগে লগে আমাৰ ছাটো পশ্চিম পিনে দীঘলীয়া হৈ পৰে দুপৰীয়া হোৱাৰ লগে লগে আমাৰ ছাটো আকৌ ছুটি হয় আবেলি হোৱাৰ লগে লগে আমাৰ ছাটো পূব পিনে দীঘল হৈ পৰে এই এনেকুৱা ধৰণৰ গতিবিধিবিলাক চাই পেলাই মানুহবিলাকে কি কৰিছিল সময় এটা নিৰ্ধাৰণ কৰি লৈছিল নাইবা তামোলখন খাওঁতে কিমান দূৰ গৈ পাব ৰিংটোৱে সময় কৈ দিছিল ৰিংটোৱে কেনেদৰে সময় ক'ব পাৰে যে আগৰ দিনৰ গৰু গাড়ী চলিছিল ঘোঁৰা গাড়ী চলিছিল
ঘোঁৰা গাড়ী বা গৰু গাড়ী চকাটোৱে কিমান পাক ঘূৰিলে নিৰ্দিষ্ট লক্ষ্যস্থান গৈ পাব, এনেকুৱা ধৰণৰ ঘটনাবিলাক তেওঁলোকে অনুমান কৰি লৈছিল। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকৰ জৰিয়তে তেওঁলোকে অনুমান কৰি লৈছিল। কিন্তু আজিকালি আমি দেখা পাইছোঁ যে আমাৰ হাতে হাতে ঘড়ী আছে, হাতে হাতে মোবাইল ছেট আছে। গতিকে এনেকুৱা ধৰণৰ আহিলাবিলাকে আমাক সময় নিৰূপণ কৰি দিয়াত এতিয়া সহজ হৈ পৰিছে। এতিয়া যেই নহওক, সময় এই ভাগবিলাকে আমাক এটা কথা শিকায় যে সময় আমাৰ যিটো প্ৰবন্ধ আছে, সেই সময় প্ৰবন্ধটো এটা কথা আমি শিকিব পাৰোঁ যে সময়ে সদায় আমাক কিছুমান স্মৰণীয় ঘটনা ৰোমন্থন কৰি দিব পাৰে। তাৰোপৰি সময়ৰ ভাগবিলাক ই সুন্দৰকৈ বুজাই দিব পাৰে। সময়ে সদায় সময়ানুৱৰ্তিতাৰ বিষয়ে সজাগ কৰি তুলিব পাৰে। এতিয়া ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি প্ৰথম খণ্ডত এইখিনি কথাকে আলোচনা কৰিলোঁ। নিশ্চয় কিছু হ'লে তোমালোকৰ বোধগম্য হৈছে। অহা খণ্ডত সময়ৰ দ্বিতীয় খণ্ড তোমালোকৰ মাজলৈ পুনৰ লৈ আহিম। এইখিনিকে কৈ পেলাই মই তোমালোকৰ মাজৰ পৰা আজি বিদায় মাগিছোঁ। ধন্যবাদ।